সমগ্র দেশ তথা রাজ্যৰ লগতে হৰুচলাটো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁও জিলাৰ হৰুচলা প্ৰাথমিক বিদ্যালয়তো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। পুৱা ঠিক ৭:৩০ বজাত বিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলৰ উপস্থিতিত আয়োজন কৰা হয় পতাকা উত্তোলন অনুষ্ঠান। জাতীয় পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অলিউল্লাহ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাল উদ্দিনে। পতাকা উত্তোলনৰ পাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সংগীত গায়। অনুষ্ঠানত বক্তাসকলে স্বাধীনতা সংগ্ৰামৰ তাৎপৰ্য, ত্যাগ আৰু আজিৰ প্ৰজন্মৰ দায়িত্বৰ বিষয়ে বক্তব্য প্ৰদান কৰে। ৭৯তম স্বাধীনতা দিৱসত উপস্থিত থকা আমাৰ হৰুচলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, লগতে আমাৰ হৰুচলা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী, লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকল, আজি আমি ৭৯ সংখ্যক স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ। এই স্বাধীনতা দিৱসত আমাৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ দেখি খুবেই ভাল লাগিছে। আমি সকলোৱে এতিয়া আমাৰ ৰাষ্ট্ৰীয় সংগীতটো আৰম্ভ কৰিম। সকলো 1, 2, 3 কোৱাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীতটো আৰম্ভ কৰিবা। 3 भारत माता की, भारत माता की।